Hey guys, কি খবৰ সকলোৰে আজি দুইজনী আমি ওলালো খান্না আৰু হাতী বাগানলৈ বুলি এয়া টটো আহিছে আমি টটোত উঠি ললো দুইজনীয়ে উঠি লৈ মেলি আৰু যাও বাছত উঠি আমি খান্না আৰু হাতী বাগান যোৱাৰ এটাই মেইন উদ্দেশ্য আছে তাত যেটো বহুত কাপোৰ হওক যিকোনো বস্তুৰ দাম বিলাক বহুত কম হয় বুলি শুনিছো মানে মই আগতে গৈছো তথাপিতো আজি যাও মই বজাৰ অলপ কৰিবলৈ আছিল হেবাবে ওলাই আহিলো এয়া চাকচোন কিমান জোৰকে বৰষুণ দিলে ইয়াত আৰু অলপ আগত আহি দেখিছো ইয়াত আকৌ বৰষুণ নাই চাওকচোন কেনেকুৱা বতৰটো কৰবাত বৰষুণ দিয়ে কৰবাত বৰষুণ নিদিয়ে বাৰু ঠিক আছে কোনে আমি এইবিলাককে কথা পাতি দুইজনীয়ে গুছি গলো আহি আছো মাজতে যেটো লগৰজনীয়ে টোপনিও গৈছেগে বাৰু যি কি নহওক যেটো আমি আহি গলো আহি দেখিলো খান্না মাৰ্কেট যেটো বন্ধ আছে আমি এয়া সুপাৰ মাৰ্টত সোমাই পেলাই কিছুমান চকলেট ললো তাৰ পাছতে যেটো আমি আহিলো হাতী বাগানত আহি বস্তু বিলাক লোৱা হল ইয়াতো যেটো বহুত কমত পায় সো আগতে কৈছো ইয়াতে কিছুমান বেগ চাইছিলো বা বিচাৰিছিলো যেটো তেনেকুৱা নাপালো যেটো পাবলে যেটো চাবলৈ টাইমে নাই এবাৰে ঘৰমুৱা হ'বলে হল যেটো মই বস্তু লৈ ললো আৰু ঘৰমুৱা হলে জানো হ'ব একো এটা নোখোৱাকৈ জানো আমি ঘৰমুৱা হ'ব পাৰিম তথাপি খাই মেলি আমি ৰুমলৈ বুলি আহিলো আৰু ৰুমত পায়ে মই কি কিনো ললো তাকে আপোনালোকক আগত দেখালো এক ক্লিপ ললো এটা 10 টকা কৰি ক্লিপ ললো আৰু এইবিলাক হৈছে ব্লাউজ এইবিলাক 90 100 তেনেকে লৈছে 3/4 হাতৰ হয় কেবাটো ব্লাউজ লোৱা হল এয়া লগতে মোৰ ভাগিন আছে ভাগিনটো জানেই মোৰ ভন্টি লৰাটো তাৰ কাৰণে দুটামান কাপোৰ ললো তাৰ লগতে এয়া পেটিকোটো বহুত কমত পাইছো এই পেটিকোটৰ দাম এটাৰ দাম 100 আছে কোনোবা 80 আছে ইয়াত বহুত কমতে যেটো পালো মই হেবাবে মই ইয়াত বজাৰ কৰিবলৈ বুলি আহিলো অসমৰ পৰা বাৰু আজিলৈ ভিডিওটো মোৰ ইমানে আছিল বাই বাই